Hello friends, মই জিত কাশ্যপ আৰু জিত কাশ্যপ ষ্টুডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আৰু ইণ্ডিয়াই পাকিস্তানৰ লগত ওয়াটাৰ ওয়াৰ ষ্টাৰ্ট কৰি দিলে। 62 ইয়াৰ্স শান্ত হৈ থকাৰ পিছত ফাইনেলি ইণ্ডিয়াই পাকিস্তানক এখন মৰুভূমিলৈ কনভাৰ্ট কৰিব বুলি ধমকিটো দি দিলে। আৰু ঘটনাটো এইটোৱে যে 1906 ৰ পৰা একো চেঞ্জ নকৰাকৈ শান্তিৰে চলি থকা ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ মডিফাই কৰাৰ ডিমাণ্ড পাকিস্তানৰ সন্মুখত ৰাখিলে। যাৰ কাৰণে ভাৰতে পাকিস্তানক 90 ডেজৰ সময়সীমাও বান্ধি দিলে। যদিহে পাকিস্তানে 90 ডেজৰ ভিতৰত একো ৰেসপন্স নকৰে তেনেহলে ইণ্ডিয়াই এই ট্ৰিটিটো ইউনিলেটাৰেলি এক্সিট কৰিব পাৰে। আৰু যদি এনেকুৱা হয় তেতিয়াহলে পাকিস্তানৰ 75% জনসংখ্যাৰ হাতত পানী পোৱাটো বন্ধ হৈ যাব। ইনফেক্ট ইণ্ডাছৰ অবিহনে পাকিস্তান এখন মৰুভূমিত পৰিণত হৈ যাব। কাৰণ পাকিস্তানৰ 90% ফুড প্ৰডাকশ্যন আৰু 25% জিডিপি এইখন নদীৰ ওপৰত ডিপেন্ডেন্ট হয়। আৰু এই ডিপেন্ডেন্সিটো যদি চোৱা যায় তেতিয়াহলে এইটো আজিৰ ডিপেন্ডেন্সি নহয়, পাৰ্টিশনৰ পিছৰ পৰাই এইটো ডিপেন্ডেন্সি চলি আহি আছে। কিন্তু 1948ৰ ইণ্ডো পাক ওয়াৰৰ পিছত সকলোখিনি চেঞ্জ হৈ গ'ল। এইখন যুদ্ধৰ পিছত ইণ্ডাছ ৱাটাৰ ট্ৰিটি মানে চুক্তিৰ দৰকাৰ হৈ গ'ল। চাওক, পাৰ্টিশনৰ পিছত 1948ত কাশ্মীৰত ৰিপিটেড এনকাৰশ্যন দেখি কিছুমান দেশভক্তই পাকিস্তানলৈ যোৱা পানী ডেমৰ জৰিয়তে ৰখাই দিলে। আৰু বাছ এই অকলশৰীয়া মুদ্দাটো লৈ পাকিস্তানে ইণ্ডাছ ৱাটাৰ ট্ৰিটি খুজিবলৈ লাগি গ'ল। বাট মাইণ্ড ইউ, এইখন ইণ্ডাছ ৰিভাৰ ইউজ কৰি পাকিস্তানক থ্ৰেটাৰ্ণ কৰিবলৈ ফাৰ্ষ্ট এণ্ড লাষ্ট একশ্যন আছিল। তথাপি এই ইনচিডেণ্টৰ পিছত ইণ্ডিয়াই কেনেলটো আকৌ ষ্টাৰ্ট কৰি দিলে। কিন্তু আকৌ এই ইনচিডেণ্টৰ সুযোগ লৈ পাকিস্তানে গৈ ৱৰ্ল্ড বেংকক এপ্ৰ'চ কৰিলে। এণ্ড আনফৰ্চুনেটলি ৱৰ্ল্ড বেংকে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ফেমাছ ইণ্ডাছ ৱাটাৰ ট্ৰিটি চাইন কৰোৱালে। এতিয়া যদি চোৱা যায়, ইণ্ডাছ ৱাটাৰ ট্ৰিটিক পৃথিৱীৰ সকলোতকৈ ছাকচেছফুল আৰু পৃথিৱীৰ সকলোতকৈ জেনেছাছ ট্ৰিটি বুলি মানা যায়। এবাৰটোন ফৰ্মাৰ US প্ৰেছিডেণ্ট আইজন বাবাৰে এইটো ডেছক্ৰাইব কৰি এইটো কৈছিল যে এইটো ট্ৰিটি ডিপ্ৰেছনৰ এই পৃথিৱীত এটা উজ্বলি থকা নক্ষত্ৰ হয়। আৰু নহবনো কিয়, এই ট্ৰিটি চাইন কৰি ইণ্ডিয়াই পৃথিৱীৰ আগত এটা এক্সাম্পল ছেট কৰি দিছিল পিচ আৰু ইউনিটিৰ। অলপ এই ৰিভাৰ্চটো চাওক। ইণ্ডাছ আৰু তাৰ উপনদীবিলাক ইণ্ডিয়াৰ পৰা ফ্ল' হৈ পাকিস্তানলৈ যায়। মানে ইণ্ডিয়াই টেকনিকেলি আপাৰ ৰিপেৰিয়ান নেশ্যনত আছে। এতিয়া যিহেতু আপাৰ ৰিপেৰিয়ান নেশ্যনত সম্পূৰ্ণ নদীখনৰ ওপৰত কণ্ট্ৰল থাকে, ইণ্ডিয়াই তাৰ সুবিধা একেবাৰেই লোৱা নাই। উল্টাই এই এডভান্টেজটো থকাৰ পিছতো ইণ্ডাছৰ এই তিনিখন উপনদী ইণ্ডাছ, ঝেলুম আৰু চিনাব পাকিস্তানৰ ভাগত গ'ল। আৰু ৰবি, বিএছ আৰু সুতলিজ এই তিনিখন উপনদী ইণ্ডিয়াই পালে। শুনিবলৈ এই ভাগ বতৰাটো একদম হাফ লাগে, কিন্তু চাব গ'লে আচলতে এই ডিভিজনৰ বাবে ইণ্ডাছ ৱাটাৰৰ 168 মিলিয়ন একৰৰ ভিতৰত ইণ্ডিয়াই কেৱল 33 মিলিয়ন একৰহে পালে, যিটো কেৱল 20% হয়। আৰু লিটাৰেলি এনেকুৱা প্ৰথমবাৰৰ কাৰণে হৈছিল য'ত কোনোবা আপাৰ ৰিপেৰিয়ান কাণ্ট্ৰিয়ে নিজৰ অংশৰ পৰা চুক্তিমতে ইমান কম অংশ পানী নিজৰ হাতত ৰাখিছে। এতিয়া পাকিস্তানৰ এগ্ৰিকালচাৰ আৰু মানুহৰ বাবে ইণ্ডাছৰ পানী বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ সেই পানীত কেলছিয়াম, আইৰণ, পটেছিয়াম, জিংক আদিৰ দৰে মিনাৰেল মজুদ আছে। কিন্তু ৱাটাৰ পলিউশ্যনৰ কাৰণে ইণ্ডাছ মষ্ট পলিউটেড প্লাষ্টিক ৰিভাৰৰ অলৰেডি টেগ পাই গৈছে। আৰু এই ৱাটাৰ পলিউশ্যনৰ কাৰণে ড্ৰিংকিং ৱাটাৰত মিনাৰেলৰ কমি হৈ গৈছে। আৰু ৰিজাল্টত মানুহৰ স্কিন বেমাৰ আৰু মানুহৰ হেয়াৰ ফল হৈছে। ইণ্ডিয়াই মাত্ৰ 20% ইণ্ডাছ ৱাটাৰ লৈ পেলাই চুক্তি কৰিব লগা হ'ল। কিন্তু শেষত গৈ পেলাই এনেকুৱা কিয় হ'ল? এনেকুৱা কি কণ্ডিশ্যন আহি গ'ল? এইটো জানিবৰ কাৰণে আমি অলপমান ৰিৱাইণ্ড কৰিব লাগিব এই চুক্তিটো বনোৱাৰ সময়ত হোৱা নেগচিয়েশ্যনৰ ওপৰত। আপোনালোকে যেনেকৈ প্ৰথমতে জানিছিল, দুখন দেশৰ মাজত এই বাইলেটাৰেল মুদ্ৰাৰ ওপৰত থাৰ্ড পাৰ্টি ইনভলভ কৰাৰ দৰকাৰ আছিল। পাকিস্তানৰ PM জিন্নাই এইটো কৈ দিছিল যে পাকিস্তান সম্পূৰ্ণৰূপে ডিজাৰ্ট বনি যায় সেইটো চলি যাব, কিন্তু হিন্দুৰ দৰে দিয়া পানীৰ ভৰসাত থাকিব সেইটো হ'ব নোৱাৰে। আৰু আনফালে ইণ্ডিয়াৰ PMে এইটো কৈছিল যে ইণ্ডাছ ৱাটাৰ বেচিনত দুইখন দেশৰ শ্বেয়াৰৰ বাবে ভৰপূৰ পানী আছে। নেহেৰু ডাঙৰীয়াই চাগে সেইটো সময়ত সেইটোৱে ভাবিছিল। নেহেৰু ডাঙৰীয়াই চাগে ভাবিছিল এইটো ট্ৰিটি সেইটো সময়ত পাকিস্তানৰ কাৰণে দস্তিৰ সাধু হ'ব পাৰে। সেইটো সময়ত আমাৰ প্ৰধানমন্ত্ৰীৰ ভিজন তেনেকুৱা হ'ব পাৰে, সেইটো সঁচা হয়। কিন্তু যদি অলপ লোকেলি চাই তেনেহ'লে ট্ৰিটি নেগচিয়েশ্যন কৰাৰ সময়ত দুইখন দেশৰ প্ৰথম প্ৰপ'জেল দেখি পেলাই তেওঁলোকৰ ইণ্টেনশ্যন একদম ক্লিয়াৰ গেছ কৰিব পৰা যায়। কাৰণ য'ত ইণ্ডিয়াই সন্মুখৰ পৰা পাকিস্তানক 75% অংশ দিয়াৰ কথা কৈছিল, আনফালে পাকিস্তানে ইণ্ডিয়াক মাত্ৰ 13%হে দিবলৈ বিচাৰিছিল। আৰু সেইকাৰণে কিছুমান জিঅ' পলিটিকেল এক্সপাৰ্টে এইটো মানে যে এই ইণ্ডিয়ান ডিমাণ্ডছৰ পৰা ৱৰ্ল্ড বেংকেও বুজি পাই গ'ল যে ইণ্ডিয়া এটা সফট টাৰ্গেট হয়, সিহঁতৰ এটা সফট ছাইড হয়, আৰু এইটো সফট ছাইডক এক্সপ্লইট কৰিব পাৰে।
আৰু তাৰ পিছত ৱৰ্ল্ড বেংকে নিজকে পাকিস্তানৰ এটা ক্লেম লয়াৰ বনাই এইটো প্ৰপ'জ কৰিলে যে ইণ্ডাছ ৰিভাৰৰ 80% পানী পাকিস্তানক দিয়া যাব আৰু মাত্ৰ 20%ই ইণ্ডিয়াই পাব। আৰু আপুনি জানি আচৰিত হ'ব যে ইণ্ডিয়াৰ ছাইডৰ পৰা এই প্লেনটোক থামছ আপ কৰি দিলে আৰু সেইকাৰণে এই ইনচিডেণ্টটোক ইতিহাসত নেহেৰুৰ 6 ব্লাইণ্ডাৰ বুলি কোৱা যায়। আৰু ডেফিনেটলি এইটো ডিচিশ্যনৰ কাৰণে নেহেৰুজীয়ে বহুত ক্ৰিটিচিজমৰ ফেচ কৰিব লগা হৈছিল আৰু লোকসভাত ইয়াৰ ডিফেন্সৰ কাৰণে এইটো ক'ব লগা হৈছিল যে আমি মাত্ৰ কেৱল এটা সেটেলমেণ্টে নহয়, দুইখন দেশৰ মাজত পিচ কিনি দিলো। কিন্তু এই ষ্টেটমেণ্টৰ একো লাভ নহ'ল, কাৰণ খুদ কংগ্ৰেছৰ এমপিয়ে ইয়াক বহুত বিৰোধ কৰিছিল। বহুত এমপিয়ে এইটো কৈ দিলে যে নেহেৰু ডাঙৰীয়াৰ বাবে তেওঁলোকে বহুত লেট ডাউন ফিল কৰি আছে। আৰু এমপি অশোক গুহাই এইটো ক'লে যে পাকিস্তানক খোজ কৰিবৰ বাবে ইণ্ডিয়াই নিজৰ ইণ্টাৰেষ্টক কুৰবানী কৰি দিলে। আৰু শেষত চাবলৈ গ'লে হয়ো হয়, নেহেৰুজীয়ে এই গুড উইল সম্পূৰ্ণ সাপক গাখীৰ খুওৱাৰ দৰে হ'ল। কাৰণ আজি ট্ৰিটি চাইন হোৱা 62 ইয়াৰ্ছ পাছতো পাকিস্তানে ইণ্ডিয়াৰ লগত 3খন ৱাৰ আৰু হিচাপ কৰিব নোৱাৰা আতংকবাদী আক্ৰমণ কৰিছে। Here is the shocking point, আজিলৈকে ইণ্ডিয়াই ইমানখিনি হোৱা পিছতো এই ট্ৰিটিটোৰ পৰা আঁতৰি যোৱা নাই। যদি ইণ্ডিয়াই বিচাৰে তেতিয়াহ'লে ইণ্ডাছ ৰিভাৰ পাকিস্তানৰ এগেইনষ্টত এটা ষ্ট্ৰেটাৰ্জি টুল হিচাপে ইউজ কৰিব পাৰে। হয়, ইনফেক্ট এই টুলটো ইমান ডেডলি হয় যে ইয়াৰ ওপৰত এটা ইম্পৰ্টেড আমেৰিকান এটৰ্নি ডেভিড লিলিয়ান থাল, যিজনে নিজে ইণ্ডাছ ৱাটাৰ ট্ৰিটিত ইনভলভ আছিল, তেওঁ এইটো কৈছিল যে পাকিস্তান আৰ্মি বোম আৰু ৱেপনছে যিমান ডিষ্ট্ৰয় কৰিব নোৱাৰে সিমান ইণ্ডিয়াই পাকিস্তানক কৰিব পাৰে ইণ্ডাছ ট্ৰিটিক পাৰ্মানেণ্টলি শ্বাট অফ কৰি। কিন্তু ইণ্ডিয়াই ইয়াৰ এডভান্টেজ কেতিয়াও লোৱা নাই। আজিও এই ট্ৰিটি অকল ইণ্ডিয়াই চলাই আছে, তাকো লষ্ট হোৱাৰ পিছতো। আৰু তাতে পৃথিৱীজুৰি পিকচাৰ কিবা বেলেগহে চলি আছে। আই মিন এছিয়াৰ এক্সাম্পলে লোৱা যাওক, ইয়াতে 57খন ট্ৰেন্সনেশ্যনেল ৰিভাৰ আছে, মানে এনেকুৱা ৰিভাৰ যিয়ে 2খন বা তাতকৈ বেছি দেশৰ মাজেদি বৈ যায়। কিন্তু এই ৰিভাৰৰ শ্বেয়াৰিং আজিলৈকে কোনো ট্ৰিটি বা ৱাটাৰ শ্বেয়াৰিং এগ্ৰিমেণ্ট কেতিয়াও হোৱা নাই। চাইনাৰ কেছেই ধৰা যাওক, এইখন এখন এনেকুৱা কাউন্ট্ৰী হয় য'ত সকলোতকৈ বেছি ট্ৰেন্সনেশ্যনেল ৰিভাৰ অৰিজিনেট কৰে। স্পেচিয়েলি যদি চোৱা যায় তেতিয়াহ'লে 18খনতকৈ বেছি ৰিভাৰ ডাউনলাইন কাউন্ট্ৰীলৈ যায়। কিন্তু চাইনাই ইয়াৰ ভিতৰত এখনো কাউন্ট্ৰীৰ লগত কোনো ৱাটাৰ শ্বেয়াৰিং ট্ৰিটি চাইন কৰা নাই। সিহঁতে খালি যধে মধে সকলোবিলাক ৰিভাৰৰ ফ্ল' কণ্ট্ৰল কৰে। কিন্তু ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে নট অনলি পাকিস্তান বাট আমি বাংলাদেশৰ লগতো ৱাটাৰ শ্বেয়াৰিং ট্ৰিটি চাইন কৰি ৰাখিছোঁ। আৰু আমি এছিয়াৰ এনেকুৱা একমাত্ৰ এখনেই দেশ হয়। চ' এতিয়া ফ্ৰেণ্ডছ, চিন্তা কৰিবলগীয়া কথা এইটোৱে যে এতিয়া হঠাতে কি হৈ গ'ল যে ইণ্ডিয়াই ফাইনেলি এই ট্ৰিটিৰ ওপৰত একশ্যন ল'ম বুলি ভাবিলে। ৰিজনটো এইটোৱে যে পাকিস্তানে কনষ্টেণ্টলি ইণ্ডিয়াৰ ওপৰত ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ওপৰত কৰা কুৱেশ্যন। চ' 2015ত পাকিস্তানে ইণ্ডিয়াৰ ইণ্ডাছ ৰিভাৰৰ ওপৰত বনি থকা দুটা হাইড্ৰলিক পাৱাৰ ডেমৰ ওপৰত অবজেকশ্যন দিলে আৰু আকৌ এবাৰ চিধা গুচি গ'ল ৱৰ্ল্ড বেংকৰ কাষত। ইয়াতো এইটো বিষয়ৰ ওপৰত চ' কল নিউট্ৰেল এক্সপাৰ্ট এপইণ্ট কৰিবলৈ। আৰু এইটো কেছ বাছ চলিহে আছিল। 2016ত পাকিস্তানে আকৌ চিধা চিধি হেড অফ কোৰ্ট আৰ্বিট্ৰেশ্যন পাই গ'ল। এণ্ড মাইণ্ড ইউ, নিউট্ৰেল এক্সপাৰ্ট তেতিয়া এপইণ্টমেণ্ট হয় যেতিয়া দুইখন দেশৰ মাজত মাইনৰ ডিফাৰেঞ্চ থাকে। কিন্তু এই ডিফাৰেঞ্চ ডাঙৰ ডিফাৰেণ্টলৈ যেতিয়া বদলি যায় তেনেহ'লে এই মেটাৰ কোৰ্ট অফ আৰ্বিট্ৰেশ্যনত গুচি যায়। এতিয়া ইয়াৰ লগতে পাকিস্তানে নিজে নিউট্ৰেল এক্সপাৰ্টৰ ৰিকুৱেষ্টো ৰাখিলে। এণ্ড গেছ হোৱাট, ৱৰ্ল্ড বেংকে দুইজন নিউট্ৰেল এক্সপাৰ্ট আৰু কোৰ্ট অফ আৰ্বিট্ৰেশ্যন একেলগে এপইণ্টমেণ্টো কৰি দিলে। এতিয়া যদি আমি চাওঁ তেনেহ'লে IWTৰ আৰ্টিকল 9ত ক্লিয়াৰলি লিখা আছে যে ডিস্পিউটৰ সেটেলমেণ্ট দুটা পেৰেল জুডিচিয়েল প্ৰচেছত চলোৱা কমপ্লিটলি ইলিগেল হয়। আৰু নাজানো কেনেকৈ ৱৰ্ল্ড বেংকৰ এইটো ৰিয়েলাইজ হৈ গ'ল আৰু ফাইনেলি তেতিয়া গৈ তেওঁলোকে এই দুই প্ৰচেছক হোল্ড কৰি দিলে। আৰু আপোনালোকৰ মগজতো চাগে এইটোৱে কুৱেশ্যন আহি আছে যে ৱৰ্ল্ড বেংকে সদায় পাকিস্তানৰ ফালে ফেভাৰ কিয় কৰে? এনেকুৱা কি পাৰ্চিয়েলিটি আছে বা ইয়াৰ পিছত কাৰণ কি আছে? চাওক, ৱৰ্ল্ড বেংকৰ সকলোতকৈ বেছি শ্বেয়াৰ হোল্ডাৰ কাউন্ট্ৰী হ'ল আমেৰিকা। আৰু প্লাছ এইখন এনেকুৱা কাউন্ট্ৰীও হয় যাৰ লগত ভেটোও আছে। চ' যিমান দূৰলৈকে চোৱা যায় ৱৰ্ল্ড বেংক আমেৰিকান বেংক হয়। আৰু যেতিয়া IWT চাইন হৈছিল, মানে ক'ল্ড ৱাৰ সময়ত, তেতিয়া US পাকিস্তানৰ লগত বাইলিটাৰেল সম্বন্ধ বহুত বেছি ষ্ট্ৰং আছিল। আৰু সেইকাৰণে এই ট্ৰিটি অবভিয়াছলি পাকিস্তানৰ ফেভাৰতে আছিল। আৰু ৰিচেণ্টলি এই বায়'ছ ক্লিয়াৰলি দেখিলে যে যেতিয়া ৱৰ্ল্ড বেংকে 100 ইণ্ডেক্স ৰিলিজ কৰিলে আৰু ইণ্ডিয়াক পাকিস্তানৰ তলত প্লেচ কৰিলে, মানে কেন ইউ ইমেজিন, ইণ্ডিয়াক পাকিস্তানতকৈও বেছি ভোকাতুৰ দেশ বুলি কৈ দিলে। আৰু এই ৰিচেণ্ট ইছ্যুৰ ওপৰত ইণ্ডিয়াই ৱৰ্ল্ড বেংকক এইটো ক'লে যে তেওঁলোকে এইটো বিষয়ত ইণ্টাৰফেয়াৰ কৰাৰ কোনো দৰকাৰ নাই। এইটো উত্তৰটো ৱৰ্ল্ড বেংকলৈ আহিল। কিন্তু উৰি এটেকৰ পিছত মোদীজীয়ে এইটো কৈ দিলে যে তেজ আৰু পানী কেতিয়াও একেলগে বব নোৱাৰে। যদিও এনেকুৱা একোটো নহ'ল, কিন্তু মোদী গভৰ্ণমেণ্টে এইটো ডিচাইড কৰি ল'লে যে ট্ৰিটিৰ টাৰ্মছৰ লগত থাকি ৰিভাৰ ৱাটাৰৰ মেক্সিমাম পচিবল ইউজ কৰিব। अब वो बूंद बूंद पानी रोक करके
मैं पंजाब के, जम्मू कश्मीर के, हिंदुस्तान के किसानों के लिए वो पानी लाने के लिए कृतज्ञ। কাৰণ যি আজিলৈকে 20% পানী ইণ্ডিয়াই নিজৰ ভাগত পায় তাৰো আজিলৈকে সম্পূৰ্ণকৈ ইউজ কৰিব পৰা নাই। মাত্ৰ 93% হে ইউজ কৰি আছে আৰু বাকি 7% পানী আমাৰ অংশৰ পৰা পাকিস্তানলৈ বৈ যাবলৈ দি আছিল। আৰু লগতে ইণ্ডাছ ৱাৰৰ 8 লাখ একৰ এৰিয়াতে ইৰিগেট কৰি আছিল, যদিও আমাক টিটিৰ ভিতৰত 13.4 লাখৰ পাৰমিশন দিয়া গৈছিল। আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ জেনাৰচিটি দেখুওৱা বন্ধ কৰি দিলে। ইনফেক্ট গভটে নিজে ইণ্ডাছ বেচিনৰ 4টা নতুন ফাষ্ট টেক ইৰিগেশ্যন প্ৰজেক্ট startও কৰি দিলে। আৰু এই প্ৰজেক্টৰ পৰা কাশ্মীৰত এক্সট্ৰা 2 লাখ একৰৰ মাটিত খেতি বাঢ়ি যাব। আৰু ফ্ৰেণ্ডছ, পাকিস্তানৰ কথা ক'বলৈ গ'লে যি ডেমত তেওঁলোকে অবজেকশ্যন ফেচ কৰিছিলে তাৰ ভিতৰত কৃষ্ণগংগা অলৰেডি ফাংচনেল হৈ আছে। আৰু ইয়াৰ পৰা কেৱল কাশ্মীৰেই নহয়, বহুত কেইখন নৰ্থ ইণ্ডিয়ান ষ্টেট বেনিফিট হৈ আছে। ইয়াৰ পৰা জেনেৰেট হোৱা 12% এনাৰ্জি অলৰেডি এনাৰ্জি ডিফিচিয়েণ্ট কাশ্মীৰলৈ যায়। চ' ইউ কেন ইমেজিন এই ডেম যি পাকিস্তানৰ ইমান প্ৰব্লেম হৈ আছে সেইটো ইণ্ডিয়াৰ কাৰণে সিমানেই বেনিফিচিয়েল হয়। কিন্তু যিমানলৈকে ইমান বছৰ ধৰি ইণ্ডিয়াই পাকিস্তানক লৈ ৱাটাৰ শ্বেয়াৰিঙৰ ক্ষেত্ৰত ইমান জেনেৰাছ আছিল, আনফালে চাইনাই ইণ্ডিয়াৰ লগত ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পানী শ্বেয়াৰ কৰে আৰু কনষ্টেণ্টলি ব্ৰহ্মপুত্ৰৰ পানী নিজৰ ফালে ডাইভাৰ্ট কৰি আছে। আৰু এইটো কাম চাইনাই ইমানেই ষ্ট্ৰেটাজিকেলি কৰিছে যে লিটাৰেলি তেওঁলোকে ৱাটাৰ ৱাৰ আৰম্ভ কৰি দিলে। আৰু ইয়াৰ বিষয়ে মই বেলেগ এটা ভিডিঅ'ত এক্সপ্লেইন কৰিম যে কেনেকৈ চাইনাই ইণ্ডিয়াৰ ফাইদা উঠাই আছে। আৰু বন্ধুসকল, আপোনালোকে কি ভাবে ইণ্ডিয়াই এই আনফেয়াৰ ইণ্ডাছ ৱাটাৰ ট্ৰিটি উঠাই ল'ব লাগে নে চুবুৰীয়া দেশৰ পৰা শান্তিৰ আশালৈ বহি থাকিব লাগে, যিটো কেতিয়াও দেখা পোৱা নাযায়? বাট যিয়ে নহওক, আপোনাৰ অপিনিয়ন তলত কমেণ্ট কৰি ক'ব। আৰু যদি ভিডিঅ'টোৰ পৰা কিবা নতুন কথা শিকিবলৈ পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, কিন্তু মোৰ নতুন ভিডিঅ' বনাবৰ কাৰণে বহুত প্ৰভাৱ পৰে।